বনত ৰজা এজনেই থাকে, যাক ইংৰাজীত কোৱা হয় টাইগাৰ, আৰু বিশুদ্ধ অসমীয়াত বন ৰজা। তোক বিচাৰি ল'ৰাবোৰ এতিয়া ঘৰলৈ আহিবলৈ লৈছে। মানুহ তই কি কাম এখন কৰি ফুৰা হা? মোক বিচাৰি আহিছে কোনটো? হাতত গীটাৰ লৈ আহিছে, গান শুনাব লাগিব। নামটো কি কৈছিল জানো? খুৰুচ। খুৰুচ কমপ্লিটলি উলিয়াই দিছো। উলিয়াই দিছ কিয়? কিয় মানে কোনোবা ল'ৰাই আহি ইয়াত গান শুনাব, তাকো মোৰ সন্মুখত। এইবোৰ অসহায় ভালে মোৰ সন্মুখত নচলিব। আৰু তোকে খবৰে কৰিছে মোৰ এই পুৰুষটোৰ লগত তোৰ যদি কিবা আছে এতিয়া সেইবোৰ বন্ধ কৰ। এই গীটাৰ লৈ পেলাই ৰমিও মোক ভালদৰে জনা আছে। তই একো নাজানো পা, তই নাজানো পুৰুষে কিমান ভাল গান গায়, তই নাজানো পুৰুষৰ গানে মোক কেনেকৈ বলিয়াই কৰি ৰাখিছে। তই সেইবোৰ একো বুজি নাপাও। ভণ্টি তই কেৱল এটা কথাই জান, কলেজত পঢ়ি থাকোতে তোক কোনোবা ল'ৰাই বৰ বেয়াকৈ ঠকিছিল। মা আৰু দাদাহঁতে জোৰ কৰি তোক ভিন্দৰ লগত বিয়া পাতি দিছিল, আৰু তেতিয়াৰ পৰাই সকলো ল'ৰাৰ মাজত তই তোৰ সেই প্ৰবঞ্চক প্ৰেমিকজনৰ ছবিখন দেখা পাৱ। হয়নে নহয় কোৱা মা? পুৰুষ আহিছিল মোক লগ কৰিব, মায়ে অপমান কৰি পঠিয়াই দিছে। মায়ে যদি অপমান কৰিছে তেনেহলে তুমি অলপ সন্মান দিয়া আৰু যোৱা। চুপ, মই সি দিয়া লোকেশ্যন মতে গৈ আছো। ক'ত কি কৰে একো ঠিক নাই। সিহঁতে মোক বিশ্বাস কৰি আছে, মাৰি পেলাব মোক। আৰে আপুনি বিশ্বাস নকৰে কিয়? তাৰ মৃত্যু হৈছে, আৰু মৰি যোৱা মানুহ কেতিয়াও ঘূৰি নাহে। ভাল, মৰি যোৱা মানুহ জিন্দা নোহোৱাই ভাল। নহলে চাল্লা আকৌ মাৰিব লাগিব। বনত ৰজা এজনেই থাকে, যাক ইংৰাজীত কোৱা হয় টাইগাৰ, আৰু বিশুদ্ধ অসমীয়াত বন ৰজা।
খাব লাগে কোনে খাইছে কোনে পুৱাই পুৱাই বুঢ়া মানুহটোক গাখীৰ গিলাচ খুৱাব লাগে নিজেই খোৱাত লাগিছ দে সেই সেইকাৰণে ভাবিছোঁ ৰাতি আধা খোৱাখিনি কলৈ গ'ল এই গাখীৰৰ লগত এইবিলাক কোনে খায় অ' তোমাৰ নাতিয়ে খায় পগলা এই 100 এই 11 আজি 10 টকা বেছিকৈ দিছো চোৱা দে প্ৰভু কাম কিন্তু মোৰ মতে হ'ব লাগিব মোৰ চিধা কথা মই সদায় এনেকৈ থাকিব খোজো বিন্দাস কোনোবা লৰাই মোক চাবলৈ আহিব আৰু মই তাৰ কাৰণে মেখেলা চাদৰ পিন্ধিম নো ৱে তুমি মোৰ খালি এটা হেল্প কৰি দিয়া মোৰ ঘৰৰ মানুহৰ ব্ৰেইনত এই কথাটো সোমোৱাই দিয়া নহ'লে কিন্তু তুমি মোক জানা মই কি এজনী আকৰি এটা পাগল মাজত মই চিলাই মাষ্টৰ চাওঁচোন ইহঁত হালক একেডাল সূতাৰে গাঁঠিব পাৰোঁ নে নাই পইচা নানিলোঁ গতিকে নিদিওঁ ডাইৰেক্ট ডিছকাশ্যন ষ্টাৰ্ট কৰোঁ তোমাৰো সময় বেছি নলওঁ ছেকশ্যন 494 অফ ইণ্ডিয়ান পিনেল কোডৰ মতে মোক জোৰকৈ বিয়াত বহুৱাটো দণ্ডনীয় গতিকে ভালে ভালে বিয়া কেঞ্চেল কৰা আৰু কেনেবাকৈ যদি ককাই মোক জোৰকৈ বিয়াত বহুৱাবলৈ হয় তাই শুই থাকোঁতে মুখত গাৰুৰে হেঁচি কিন্তু ভয় লাগে অতিমাত্ৰা ভাল পোৱাত বোলে মুখ লাগে দুখে ধৰে অদৃশ্য বাৰ ক'ত নাজানো